Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰটো ভাল বুলি কেনেকৈ ক'ম ভালেই আৰু আজি মই বহুত দিনৰ পিছত ডেইলি ব্লগ এটা আপোনালোকলৈ আগবঢ়াই দিব লৈছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আজি ঘৰত কোনো নাই মানে মোৰ ভণ্টিটো স্কুল গ'ল। তাৰপিছত সৰু ভণ্টি তাই আজি ফাৰ্ষ্ট ডে স্কুলত মাও গৈছে লগত। তাৰপিছত পাপা আছে, কিন্তু পাপাই গাড়ীখন লৈ গৈছে, বাইকখন গাড়ী পাপা সকামত যাব আহি মেলি। আৰু মই এতিয়া কাম কৰি আছোঁ। এইবোৰ মোচা মেলি কৰিবলৈ আছে আৰু কিনো কৰিম অকলে সেইকাৰণে আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো ব'লক আজি ভিডিঅ'টো চাই গৈ থাকক। আৰু আপোনালোকে প্লিজ ক'বচোন মোৰ কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে। তেন ব'লকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ভিডিঅ'টো ষ্টাৰ্টে কৰা নাই নহয়। হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰতো বহুত ভালেই। লগতে ফোন এটা আহিছে মোৰ, মানে পাৰ্চেল এটা আহিছে। মোৰ নহয়, ভণ্টিৰ হয়। মানে কালিয়ে দিয়া কথা আছিলে, কিন্তু মোৰ ৰাতিপুৱা দিব। এতিয়া কালি দিয়া নহ'ল, মানে পাৰ্চেলটো মোৰ বেলেগ এটা এড্ৰেছত গুচি গৈছিলে। সেইকাৰণে মই মানে কৈ দিলোঁ আৰু বেলেগ এটা ল'ৰাক এনেকৈ লৈ আহিবলৈ। চ' সি এতিয়া ডিউটি যোৱা টাইমত মোক দি থৈ যাব। আমাৰ স্কুলৰ হয় ল'ৰাটো। আৰু ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভণ্টি স্কুল যোৱা টাইমত মই অলপ মানে ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকক ক্লিপবোৰ দি দিম বাৰু। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ পাৰ্চেলটো আহিব ন, সি ঘৰলৈকে নাহে, আধালৈকে আহিব আৰু মই সেইটোও আনিব লাগিব। তো তাৰ আগতে মই এইটো ৰুম সাৰি লওঁ, বাকীখিনি সৰা হৈ গ'ল। তাৰপিছত ব'লক আপোনালোকে মোৰ লগত চাই গৈ থাকক। এতিয়া চাওক গোটেই মানুহজনী কেইটকা লৈছে। হোৱাট ইজ ইয়ৰ নেম? হোৱাট ইজ ইয়ৰ নেম কোৱা আকৌ। হাই কোৱা। হোৱাট ইজ ইয়ৰ নেম কোৱা। My name is Miss Shivangi Surikar. মাতেই নাই Hey, কোৱা। ফাৰ্ষ্ট ডে মনো স্কুলত আজি। বেগটো লোৱা, তাই যাবা। এইটো লোৱাচোন মনো, পিন্ধা না। সৰু কৰি দিয়া অকণমান। My name is Shivangi. হোৱাট ইজ ইয়ৰ নেম? School come. My name is Shivangi Surikar. জানেনে গাইজ, এতিয়া পাৰ্চেলটো আহি পালেহি। ল'ৰাটো নাহিছে, তাই দেৰি হৈছে কাৰণে মই যাব লগা হৈছে। ব'লকচোন আপোনালোকে মোৰ লগত গৈ থাকক। আৰু এইবোৰ দেখিছেনে, গোটেই পানী হৈ গ'ল। লৈ ললো এয়া। কি হয় আপোনালোকে প্লিজ গেছ কৰকচোন। বৰষুণ দিছে আকৌ, গোটেই ঘৰত কাপোৰ মলয় আর দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা কি যে হেই গাইজ, এতিয়া মানে মই কাপোৰখিনি জাপি আছোঁ মানে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ এইডোখৰতে আকৌ। আৰু এইখিনি মোৰ জপা হৈ গ'ল, আলনাটো দেখিছেনে। আৰু এতিয়া জাপিম গডৰেজটো। আপোনালোকক দেখাইছোঁ কি হালত হৈ আছে। আপোনালোকে প্লিজ নাহাঁহিব দেই। আলনাটো জপা হৈ গ'ল।
ভণ্টি ভাগৰ কাপোৰ এইখিনি হয়, মুনু ভাগৰ এইখিনি জাপি লওঁ, তাৰপিছত হৈ যাব মোৰ জপা। আৰু কাপোৰখিনি দেখাইছোঁ, সেয়া জপা হৈ গ'ল। এইটো ভৰাব থাকি গৈছিলে, সেইটো হৈছে আপোনালোকে জানেনে কি হয়? এইটো গ্লু গান হয় এটা। গা ধুই আহিলোঁ এতিয়া মই আহিলোঁ, ভাত চাত খাই মেলি হৈ গ'ল। এতিয়া অলপ শুই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগ। আমি আজি দৈ খাম। সকলো দৈটো ওলাই লৈছে মাইনাই। তুমি কিবা এটা কৈ দিয়া। একো নকওঁ মই, দৈ খাম এতিয়া অকল, দৈ 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 দৈয়ে খাব। বাতিটো আছে লগত। চক 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 Hey guys, good evening. আৰু এতিয়াতো 4টা বাজিলে, ৰ'ব দেই, কেইটা বাজিলে চাই লওঁ। 4:30 বাজিলে। আৰু এতিয়া আজি মানে আমি মানে মাহঁতে গ'লে, আমি ভণ্টিহঁতে আমি কিজনী যাবলৈ আছোঁ। আমি মানে এফালে যাম, এফালে মানে আজি কইনা ভাত খোৱা আছে, কইনা ভাত খোৱাব। তো আমি যাম এতিয়া। আৰু তো সেইকাৰণে তাৰ আগতে মানে ঘৰটো সাৰি লওঁ বুলি ভাবিছোঁ। ভণ্টিৰ বাকী কামবোৰ কৰি আছে। এইজনী চাওকচোন কেনেকৈ উঠিছে, পৰিবনে কওকচোন আপোনালোকে। নামা। আৰু মই একেবাৰে ওলাই মেলি আপোনালোকক আকৌ লগ পাম দেই। আৰু মই কাম চামবোৰ আজৰি হ'লেও জল্দি অলপ, মই ঘৰটো চিনি নাপাওঁ, তাইহে চিনি পায়। তো ওলাই লওঁ। আৰু গাইছ, আজি মই এইযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছোঁ, যিহেতু কইনা ভাত খুৱাব ন, বিয়া ঘৰ। ইয়াৰ লগত মোৰ ব্লাউজটো নাই এতিয়া, সেইকাৰণে ৰেড কালাৰ ব্লাউজ এটাকে পিন্ধিব লাগিব। তো মই ওলাই লওঁ। সেই গাইছ, মোৰ ওলাই হৈ গ'ল। আৰু আজি এইযোৰ কাপোৰ পিন্ধিছোঁ, দেখালোঁ নহয় আপোনালোক। আৰু যাওঁতে অলপকৈ লগাম আৰু কি চিম্পলকৈ Thousand years later.